হে গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ অন্য এটা নিউ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ গাইছ মানে আজি গৈ আছোঁ আমি ৰাণীবাৰী চকত চাবাৰবাৰীত গাইছ এনে ফটো চটো উঠিবৰ কাৰণে তো চাই থাকক গাইছ সেইফালে আমাৰ বছ আছে এইফালে অংকুৰ বছ ইয়াৰ এটা ইউটিউব চেনেল আছে ছাবস্ক্ৰাইব কৰি দিব ডিছক্ৰিপশ্যনত লিংকটো দিম ছাবস্ক্ৰাইব কৰি দিব না কি কয় গাইছ তো তাতে যাই লগ পাইছোঁ চোৱালা গাইছ আমি ফাইনেলি পাই গ'লোঁ ৰাণীবাৰী চক মানে পাম আৰু অকণমান দূৰ আছে সেইফালে চাব পাৰে গাইছ এইফালে পাম আৰু মানে 3 4 দিনমান হ'ল চাগে ব্লগ বনোৱা নাই তো আৰু আজি বনাই দিলোঁ গাইছ মানে অকণমান মৰম চৰম দিব গাইছ মানে কথাবিলাকে নলোৱাইছে মানে বহুত দিন ব্লগ চগ বনোৱা নাই তো একদম কিবাই নাই হৈ আছে কোনফালে দিন যাবি এইটো চাইড দিন যাওঁ আমি ইফালে দিন স্কুলখনৰ পিছই দিম তো চাই থাকক গাইছ চাই থাকিম ইফালে দিন এইফালে গৰু চৰু আছে চোৰ নহয় দেচোন গাইছ গৰু হয় তো গাইছ এনজয় কৰা গাইছ ভিডিঅ'টো চাই শেষলৈকে চাই থাকিব লাইক চাইক কৰি দিবা গাইছ মানে আমি এনেকুৱা এটা জেগাত দিন যাই আছোঁ মানে বহুত খাটাৰনাক হয় এইফালে ভূত চুত থাকিব এই কিবা ক'ব হাত নহয় হৈ গ'ল গাইছ ইয়াৰ তো গাইছ ইয়াৰ মানে কি ক'ৰবাত ছোৱালী চোৰ কৰিব গৈছিল চাগে সেইকাৰণে পৰা হাতকেইখন দুখন কাটি ধুই গ'ল তো এইফালে আৰু আহিব ভাল পল্লৈ গাইছ চৰি মানে অকণমান ওলাই যায় আৰু মাতৃভাষাটো তো হেৰি কৰি ল'ব আৰু নেকি আমাৰ ওলাই যায় গাঁৱলীয়া মানুহ মানে চব ওলাই যাব আৰু তো গাইছ ইফালে একদম মানে ভূতৰ বাহিৰৰ দিন যাই আছোঁ আমি মানে ভূত আছে ইফালে এনেকৈ ভয় দৰ মানে একদম ফৰিং যে দেখিছে না আপোনালোকে সেনেকুৱা দৰে আমাৰ জীৱ হৈ আছে মানে একদম ভূতৰ ভয়ত যাই আছোঁ আমি আৰু মানে গাইছ চৰ্দি লাগি আছে পূৰা সেইকাৰণে অলপমান ভইচটো চেঞ্জ হ'ব পাৰে তো এডজাষ্ট কৰি ল'বা আৰু ইফালে আম গছ দেখিছিলোঁ কিন্তু আম নাই গছডালত আৰু ইফালে আছে জাম গছ জাম বৰ্তমান ফুলিছে লগা নাই নেকি না লাগিছে না চাব ৰ'বা তলত যাই কেনে গাইছ লগা নাই বৰ্তমান জাষ্ট ফুলটোহে দিছে মেইন মালটো লগা নাই তো গাইছটো খাব পাৰলৈ খাইছে গাইছ ইফালে আহিলোঁ মানে নদীত দেখা পালোঁ মানে ইফালে চাওক এইবিলাক মাটিবোৰ খহিছে ইফালে নদী তো গাইছ ইফালে আৰু চাপাৰবাৰী গৈ আছোঁ আমি আপোনালোকে চাব গাইছ মানে ইফালে সন্ধিয়া টাইমত আহি কিনে মজা লাগে আৰু চাপাৰবাৰীত যাওঁ কিন্তু চাপাৰবিলাক ইমান এটা মানে পোখায়ো কিবা হৈছে আৰু ইফালে মানে পূৰা গ্ৰীণ হৈ আছে তো চাব পাৰে আপোনালোকে ব্লগ আৰু এনেকৈ চিম্পুল গাইছ এই বেছি লৰিব পাৰে কেমেৰা মানে আইফোন নহয় OS নাই একো নাই তো লৰিব পাৰে ইয়াতে গাইছ আহিৰো এটা বস্তু পালোঁ কি ক'ম গাইছ লাকে ভাল আছিল নেকি আহি কিনে মানে 10 টকা পইচা পালোঁ গাইছ এইটো চাওক মিছা কোৱা নাই সঁচাই পাইছোঁ গাইছ পইচা সেইটো মানে গাইছ চকুকেইটা মোৰ কি পৰা হেৰি নেকি S25 আল্ট্ৰা চেমচাঙৰ পূৰা একদম মানে তলত পূৰা দেখিছোঁ না মানে একদম জুম কৰি দিছোঁ মানে ভবাই নাচলে এনেকৈ যে ফুৰিব আহোঁতে 10 টকা পাম মানে আম্বানী হৈ যাম 10 টকা দিন আমি ইফালে চাওক গাইছ একদম মানে ইফালে বেক কেমেৰা দি দেখা দি আছোঁ মানে সিফালে মানে একদম কি ধুনীয়া একদম ভিউটো চাই লওক গাইছ তো এটা গান লগাই দি আছোঁ আপোনালোকে চাওক এনজয় কৰক গাইছ আৰু গাইছ এটা বস্তু দেখাইছোঁ আপোনালোকক মানে একদম মানে কি ধুনীয়া মানে ইয়াতে আছে মই পঢ়া স্কুলখন মানে ওচৰতে ইয়াৰ পৰা চাওক এইটো মই পঢ়া স্কুলখন হয় মন্দুকীয়া আঞ্চলিক জনজাতীয় হাইস্কুল বুলি কেনে লিখা আছে আপোনালোকে দেখা নাপাব পাৰে মানে গাইছ আৰু এটা ভাল খবৰ মানে ইয়াতে ওচৰতে কলেজ হৈছে আৰু মজা ওচৰতে আৰু গাইছ ঘৰৰ পৰা মোৰ 1 কিলোমিটাৰমান দূৰ হয় আৰু কোনোবাই মেছেজ দিছে তো গাইছ ইফালে চাব পাৰে তো গাইছ মই এটা মানে কথা ভাবিছোঁ গাইছ মানে কথাটো হ'ল এনেকুৱা মোৰ যদি চেনেলটোত 2000 ছাবস্ক্ৰাইবাৰ হৈ যায় তো মই ভাবিছোঁ গছপুলি ৰুম বুলি কেনে তো আপোনালোকে ছাপোৰ্ট কৰিব গাইছ
মানে একদম যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব গাইছ মানে কি ভাবিছোঁ মই গছপুলি ৰুম বুলি তো মানে গাইছ আজিকালি ন গছপুলিবোৰ বেছি নোহোৱা হৈছে তো মানে সেনেকৈ ভাবিছোঁ গছপুলি ৰুম মানে বহুতো কাটে কিবা কৰে তো মই ভাবিছোঁ গছপুলি আৰু নতুনকৈ মানে ৰুম তো আপোনালোকে ছাপোৰ্ট কৰি দিব মানে একদম গছপুলি ৰুম মই আপোনালোকে ছাপোৰ্ট কৰিব কিন্তু 2000 ছাবস্ক্ৰাইবাৰ হ'লে তো 2000 ছাবস্ক্ৰাইবাৰ আৰু যিমান পাৰে কৰি দিব ছাবস্ক্ৰাইবাৰ তো মানে কি গছপুলি ৰুম তো আপোনালোকে ছাপোৰ্ট অকণমান দিব মানে গছপুলি ৰুম মানে ডাইৰেক্ট আৰু চেলেঞ্জ গাইছ গছপুলি ৰুম মানে ৰুমে কিন্তু 2000 ছাবস্ক্ৰাইবাৰ কৰি দিব 2000 আৰু গছপুলি ৰোৱাৰ ভিডিঅ' আহিব আপোনালোকৰ নামতো ৰুম তো গাইছ মানে আপোনালোকে কমেণ্ট কৰিব মানে যেতিয়া 2000 ছাবস্ক্ৰাইবাৰ হ'ব তেতিয়া আপোনালোকে এটা মই ভিডিঅ' দিম মানে সেইটো ভিডিঅ'টোত আপোনালোকে কমেণ্ট কৰিব মানে ক'ৰ পৰা চাইছে ক'ৰ পৰা কি কৰিছে মানে ডিষ্ট্ৰিক্ট আৰু কিবা কিবি নিজৰ ঠাইতো ধুনীয়াকৈ কমেণ্ট এটা লিখি দিব সেইটো ভিডিঅ'টোত মানে দি আছোঁ গাইছ 2000 কিন্তু ছাবস্ক্ৰাইবাৰ হ'বলৈ দিয়া তো গাইছ ব্লগটো যদি চাই ভাল পাইছে লাইক মানে ছাবস্ক্ৰাইব কৰি দিব মানে বেছি নকৰোঁ আৰু বেছি ব্লগটো দেখিলেও নকৰোঁ মানে যিখিনি বনাইছোঁ সেইখিনিতে সমাপ্ত কৰোঁ আজি মানে সন্ধিয়া হৈ আহিছে তো মানে কোৱালিটিবিলাক ইমান ডাউন পৰি যাব তো গাইছ আৰু যিটো কৈছোঁ মানে গছপুলি ৰোৱা কথাটো সেইটো কৰি দিয়ক আপোনালোকে শ্বেয়াৰ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিবা 2000 ছাবস্ক্ৰাইবাৰ সোনকালে কৰি দিয়া তো আহি যাব মানে গছপুলি ৰোৱা ভিডিঅ' তো গাইছ ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব তো আজিলৈ বাই বাই গাইছ তো সকলোকে বাই বাই গাইছ আৰু গুড নাইট গাইছ তো লাভ ইউ অল গাইছ লাভ ইউ গাইছ